दिनैनिफ्राय हादरनाङै जागायबाय 15निफ्राय 18 बोसोर बैसोनि सुबुंफोरनो कभिड भेक्सिन थुनाय हाबाफारि। दुलाराय हादर आरो आसाम नाङै गिख्रंथाव कभिड महामारिनिफ्राय रैखा मोननो हानाय बायदि 15निफ्राय 18 बोसोर बैसोनि सुबुंफोरखौ कभिड भेक्सिन थुनाय हाबाफारिखौ जागायनाय बायदिनो दिनै क'क्राझार जिल्लायावबो 15निफ्राय 18 बोसोर बैसोनि सुबुंफोर आरो फरायसुला फरायसुलिफोरनो भेक्सिन होनायखौ जागायबाय। क'क्राझार बिगियान फरायसालिमायाव मोनसे हाबाफारि खुंनायनि गेजेरजों बे भेक्सिन होनाय हाबाफारिखौ बेखेवनानै होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। भेक्सिनेशन हाबाफारिखौ बेखेवनाय समाव सानजा क'क्राझार बियाबनि एमएलए लरेन्स इस्लारि, मावफुं सोद्रोमा अरूप कुमार दे, क'क्राझार जिल्ला बेंगिरि बर्नाली लेखा आरो जिल्ला देहा बिफाननि मावख'गिरि आरो देहा फाहामगिरिफोराबो बाहागो लादों। আমি সকলো আনন্দিত হৈছোঁ যে 15ৰ পৰা 18 বছৰৰ আমাৰ যিসকল যুৱ আছে তেখেতসকলক ছাত্ৰ ছাত্ৰী আছে, ইউথ আছে, তেখেতসকলক ইনজেকশ্যন দিয়াৰ কাৰণে ইতিমধ্যে ভেকচিন আহি পাইছে আৰু আজিৰ পৰা এইটো শুভ আৰম্ভ হৈছে। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে, আৰু আশা ৰাখিছোঁ যে যিখিনি টাইম দিয়া আছে সেই টাইমৰ ভিতৰতে 15ৰ পৰা 18 বছৰৰ যিসকল আমাৰ অসমত যিখিনি এই এজৰ মানে আমাৰ ইউথসকল আছে তেখেতসকলক ভালকৈ ভেকচিন কৰি দিব পৰা যাব। আৰু আমাৰ যিখিনি নতুনকৈ এটা ক'ভিডৰ ৱেভ এটা আজি মানুহবিলাকে যথেষ্ট মানে চিন্তিত হৈছে। তো সেইটো যেনেকৈ নহওক ৰোধ কৰাৰ কাৰণে আমি সকলো সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, আৰু যিটো প্ৰট'কল এনাউন্স কৰা হৈছে সেই প্ৰট'কলটো চবে মানি চলিব লাগে আৰু ভেকচিন লোৱাত যাতে কোনো হেমাহি নকৰে মই এইটো অনুৰোধ কৰিছোঁ। আৰু আমাৰ 4খন জিলাত আমি এই যিটো গিভেন টাইম যিখিনি সময় দিছে এই সময়ৰ ভিতৰতে যেনেকৈ নহওক কৰিবলৈ মেকানিজিম যিটো আমাৰ তৈয়াৰ কৰা হৈছে কি আশা কৰ্মী বা গাঁওবুঢ়াসকলকো জড়িত কৰি আউট অফ স্কুল যিখিনি আমাৰ সেই বয়সৰ ল'ৰা ছোৱালী আছে তেখেতসকলকো অতি শীঘ্ৰে লিষ্টটো ওলাই পেলাই কাউণ্টাৰবিলাক তেনেকুৱা ব্যৱস্থা কৰি পেলাই ভেকচিন দিয়াৰ কাৰণে আলোচনা কৰা হৈছে। আৰু কোকৰাঝাৰ DC ইতিমধ্যে কামটো আৰম্ভ কৰিব আৰু বাকী DCৰ লগতো মই আমাৰ EM ডাঙৰীয়াক আলোচনা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। 15 বছৰৰ পৰা 18 বছৰলৈকে যেটো ড্ৰাইভ এভৰি ষ্টুডেণ্টছ ফ্ৰম 15 to 18 9 তাৰিখলৈকে চলিব গোটেই অসমত। আৰু আমাৰ কোকৰাঝাৰ জিলাত টাৰ্গেট বান্ধি দিয়া হৈছে 50,000 ষ্টুডেণ্টক ভেকচিনেশ্যন দিয়া হ'ব। আজি আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা হাতেৰে যিটো শুভাৰম্ভ হৈ গ'ল কোকৰাঝাৰ ছায়েন্স কলেজত, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই যে ভেকচিনেশ্যন কাৰ্যসূচী যাতে ভালকৈ সাফল্যমণ্ডিত হয়। কাৰণ ভেকচিন আমি আজিকালি আমাৰ এই দেশটো কিন্তু যুৱকৰ ওপৰতে নিৰ্ভৰ, বহুত মেক্সিমাম কিন্তু যুৱকসকলক যদি চিকিউৰ নাথাকে, যুৱকসকলক যদি আমি চৰকাৰী ফালৰ পৰা চিকিউৰ কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু আমাৰ দেশ অন্ধকাৰ। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেক ষ্টুডেণ্টক ভেকচিনেশ্যন দিয়াৰ যি পদক্ষেপ 2022 লৈছে মই বিটিআৰৰ কাৰ্যবাহী সদস্য হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যাত্ৰা 9 তাৰিখলৈকে যি যাত্ৰা এনেকুৱা যাত্ৰা যাতে ভালকৈ হয় আৰু প্ৰত্যেক ল'ৰা ছোৱালী যাতে আগৰ দৰে বিনা ভয় খোৱাকৈ যাতে ভেকচিন লয়। কাৰণ আমি দেখা পাইছোঁ যোৱা টাইমত যে ভেকচিন লোৱাৰ ক্ষেত্ৰত গাঁৱে ভূঞে বহুত মানুহ এনেকুৱা আছে যে ভেকচিন ল'ব নিবিচাৰে, ভয় খায়। কিন্তু এই ভয়টো যাতে আমাৰ ল'ৰা ছোৱালীসকলে নাখায়, তেখেতসকলে নিজা ইয়ং আৰু নতুন চিন্তাধাৰা যে দেশটো আগবাঢ়ি গৈছে, কাৰণ বহুত ইয়াতে আজি ছায়েন্স বহুত আগবাঢ়ি গৈছে, সেইকাৰণে তেখেতসকলে গম পায়। মই ভাবোঁ যে 50,000ৰ ভিতৰত যাতে 50,000এই মানে ভেকচিনেশ্যন হয়। আৰু আমি আমাৰ বিটিআৰৰ যিটো প্ৰত্যেক জিলা ভিত্তিত যিটো টাৰ্গেট 50,000 কোকৰাঝাৰ জিলা প্ৰত্যেকটা জিলাত যাতে 9 তাৰিখৰ ভিতৰত আমি ভেকচিন কৰাব পাৰোঁ।